বন্ধুসকল প্ৰয়োজন সাপেক্ষে বা প্ৰুফ হিচাপে এটা হোৱাটছএপৰ সকলোবিলাক মেছেজ হয়তো বেলেগ এটা হোৱাটছএপলৈ কেতিয়াবা শ্বেয়াৰ কৰিব লাগে বা আপোনাৰ এটা হোৱাটছএপৰ পৰা আৰু এটা হোৱাটছএপলৈ সকলোবিলাক মেছেজ ট্ৰান্সফাৰ কৰিব লাগে নাইবা আপোনাৰ সকলোবিলাক মেছেজ আপোনাৰ বেলেগ এজন ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব লাগে বা তেওঁৰ মেছেজবিলাক আপোনালৈ শ্বেয়াৰ কৰিব লাগে তেনে ক্ষেত্ৰত আমি নৰ্মেলি যেটো কৰি থাকো এই মেছেজবিলাক হয়তো স্ক্ৰিনশ্বট মাৰো নাইবা এটা সিলেক্ট কৰি আমি ফৰৱাৰ্ড কৰি দিও কিন্তু আজি আপোনালোকক মই এটা সৰু টিপছ দিম এইটো টিপছৰ সহায়ত আপুনি মেছেজবিলাক স্ক্ৰিনশ্বট নামাৰাকৈ আৰু ফৰৱাৰ্ড নকৰাকৈ সকলোবিলাক মেছেজ একেলগে শ্বেয়াৰ কৰিব পাৰিব আহক ভিডিঅটো ষ্টাৰ্ট কৰো ভিডিঅটো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছো আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিঅ চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমি ভিডিঅ এটা আপলোড কৰি নটিফিকেশনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰো আহক আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰো হি আৰু মই এই মেছেজবিলাক কৰিছো সাপোজ এই মেছেজবিলাক তাৰ পৰা ডিলিট হৈ গৈছে মই আকৌ তালৈ মেছেজবিলাক পঠাব লাগে বা আপুনি যাৰ মেছেজবিলাক পঠাব বিচাৰে তাৰ WhatsApp কন্টাক্টটো এনেদৰে খুলি ল'ব খোলাৰ পিছত ওপৰত দেখা পাইছে 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত একেবাৰে তলত আছে মোৰ বুলি আপুনি মোৰত আৰু এবাৰ ক্লিক কৰিব ক্লিক কৰিলে ইয়াত 3 নম্বৰত দেখা পাইছে এক্সপোৰ্ট চাৰ্ট এটো যেটো আছে এক্সপোৰ্ট চাৰ্ট আপুনি তাত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা পপআপ খুল খাব একচুয়ালি পপআপ নহয় এনেকুৱা এটা নটিফিকেশন দেখাব যে ইনক্লুডিং মিডিয়া উইল ইনক্ৰিজ দ্য সাইজ অফ দ্য চাৰ্ট এক্সপোৰ্ট ইয়াত আপুনি উইদাউট মিডিয়া বা ইনক্লুড মিডিয়া আপুনি যদি ইনক্লুড মিডিয়া দিয়ে তেনেহলে তাৰ লগত আপুনি যিমান মেছেজ বা অডিও ভিডিও ফটো যিমান যি পঠাইছে সকলোবিলাক লৈ এক্সপোৰ্ট হ'ব আৰু যদি উইদাউট মিডিয়া দিয়ে তেনেহলে অনলি মেছেজবিলাকহে এক্সপোৰ্ট হ'ব এটো আপুনি চাই ল'ব আপোনাৰ যেনেদৰে প্ৰয়োজন আছে আপুনি হেইমতে এক্সপোৰ্ট কৰি ল'ব মই জাস্ট আপোনালোকক দেখাম যেহেতু মই উইদাউট মিডিয়া কৰি দিছো উইদাউট মিডিয়া অলপ টাইম লাগিব আপুনি ওয়েট কৰিব তাৰ পিছত এনেকৈ আহিব যে আপুনি কোড শেয়াৰ কৰিব বিচাৰে ব্লুটুথো শেয়াৰ কৰিব পাৰিব ওয়াইফাইত শেয়াৰ কৰিব পাৰিব বা আপুনি ইচ্ছা কৰিলে গুগল ড্ৰাইভতো সেভ কৰি ৰাখিব পাৰে মই যেহেতু WhatsAppত শেয়াৰ কৰিম মই WhatsAppটো সিলেক্ট কৰি দিছো আপুনি চাব আপুনি য'ত শেয়াৰ কৰিব বিচাৰে হেতু আপুনি সিলেক্ট কৰিব মই সাজেষ্ট কৰিম আপুনি যদি ফাইলবিলাক এনেদৰে এক্সপোৰ্ট কৰিব বিচাৰে WhatsAppত শেয়াৰ কৰিবৰ কাৰণে WhatsAppটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত তালৈ আকৌ পঠাই দিম তাৰ নামটো সিলেক্ট কৰিছো গো এটো অলৰেডি তালৈ গুচি গল এতিয়া যদি মই ইয়াত টাচ কৰো ইয়াৰ পৰা কিন্তু ওপেন নহয় এটো আমাৰ ইন্টাৰনেট মেমৰিত লৈ যাব আপুনি আপোনাৰ ডিভাইসৰ ইন্টাৰনেল মেমৰিত যাব আপুনি তললৈ টানিব WhatsApp নামৰ এটা ফাইল থাকিব WhatsAppটো খুলিলে আপুনি দেখা পাব মিডিয়া নামৰ এটা ফাইল আছে এটো মিডিয়া ফাইলটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত WhatsApp ডকুমেন্টছ নামৰ আৰু এটা ফোল্ডাৰ থাকিব আপুনি সেই ফোল্ডাৰটো জাস্ট এবাৰ খুলিব খোলাৰ পিছত সেন্ট নামৰ এটা ফোল্ডাৰ দেখা পাব আপুনি সেই ফোল্ডাৰটো খুলি ল'ব খুলিলে আমি যেটো ফাইল এক্সপোৰ্ট কৰিছিলো এই ফাইলটো ইয়াত দেখা পাব জিপ ফাইল হিচাপে আছে আপুনি জাস্ট এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এই ফাইলটো অটোমেটিক আনজিপ হৈ গৈছে এনেদৰে যদি সিলেক্ট কৰা থাকে তেনেহলে ভাল আৰু যদি সিলেক্ট কৰা নাথাকে আপুনি জাস্ট সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত ওপৰত দেখা পাইছে আনজিপ আপুনি আনজিপত টাচ কৰি দিব টাচ কৰি দিয়াৰ লগে লগে আনজিপ হৈ গৈছে আমি তালৈ পঠাইছিলো এই ফোল্ডাৰটো যে WhatsApp chat with চিন্ময় txt নামৰ এটা হেৰি থাকিব html আপুনি এটো ওপেন কৰি ল'ব চাব পাৰিছে এই মেছেজবিলাক হি আৰু মই কৰিছো এনেদৰে আপুনি মেছেজবিলাক এটা WhatsAppৰ পৰা আৰু এটা WhatsAppত শ্বেয়াৰ কৰিব পাৰে বা বেলেগ ফ্ৰেণ্ডলৈ আপুনি শ্বেয়াৰ কৰিব পাৰে এই মেছেজবিলাক কিন্তু সদায় html ফৰমেটত ওপেন হ'ব হয় চাব পাৰিছে এইকেইটা হৈছে মেছেজ আপুনি কিমান তাৰিখে কৰিছে তাৰিখটো থাকিব আৰু কিমান টাইমত কৰিছে এই টাইমবিলাক ইয়াত আপুনি দেখা পাব বন্ধুসকল এইটোৱে আছিল এটা সৰু ভিডিঅটো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহলে ভিডিঅটোত নিশ্চয় লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি জনাই দিব যিকোনো প্ৰযুক্তিগত সাহায্যৰ কাৰণে আপোনালোকে আমাৰ ফেসবুক গ্ৰুপত জয়েন কৰিব পাৰে দা টেক সাপোৰ্ট প্ৰযুক্তিৰ সমৰ্থন এই গ্ৰুপটোৰ লিংক আমি ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দি দিম ডেসক্ৰিপচনৰ লিংকৰ পৰা আপুনি আমাৰ ফেসবুক গ্ৰুপত জয়েন হ'ব পাৰিব আজি এইখিনি আছিল পৰৱৰ্তী সময়ত আকৌ লগ পাম থ্যাংক ইউ